বহুতো বস্তু নিজৰ বাবা ওপৰত কি কৰা? দেউতা কিতাপ পঢ়ি আছো। কি হ'লনো? এইবাৰ কিন্তু ভাল ৰিজাল্ট কৰিব লাগিব। হ'ব দেউতা, আপুনি টেনশ্যন নল'ব। বহুতো বস্তু বাণিজ্য ব্যৱস্থা অনুসৰি সংগীতে নামকৰণ কৰক। মছজিদ গাৰ্য আদি থকা মানুহ মাজত সৃষ্টি হোৱা মই স্কুললৈ যাওঁ। এটা কথা জানা না? আমি স্কুল যাব লাগে কিন্তু আমি ঘূৰি আছো। ভাই বাদ দিয়াহে তোমাৰ স্কুল কলেজ। দেখিছে ন পঢ়াবিলাক কিডালনো ফালিছে। তহঁতে কি কৰা ইয়াতে? আরে ভাই তুই কি বুঝিবি? তোৰ হাতত মোবাইলে নাই এই দিনত। পাবজি খেলিবি নেকি? খেলা যদি বয় আৰু। ভাই পাবজি আজি কি বিলাক মই নাজানো, মোৰ দ্বাৰা নহ'ব, তোমালোকে খেলা। দেউতাই মোক এতিয়া মোবাইল নিদিও। আৰে ভাই আজিকালি সকলোৰে হাতে হাতে স্মাৰ্টফোন। তোমাৰ দাদাক নহ'লে দেউতাক এটা স্মাৰ্টফোন কিনিব লাগিব। ক'ব লাগিব ৰ। ঠাণ্ডা হৈ যাব। কালি যাব লাগিব তাতে। দাদা এটা কথা আছিল। কি কথা? দাদা মোক এটা মোবাইল ফোন লাগে। এতিয়া মোবাইলটো কি কৰা? দাদা মই মোবাইল লৈ বহুতো ইণ্টাৰনেটত চাই নজনা কথা জানিব পাৰিম। নিউজ পেপাৰো পঢ়িব পাৰিম। যদি ভাল কাম ব্যৱহাৰ কৰা তেনেহ'লে ঠিক আছে, কিন্তু পঢ়াৰ নজৰ দিব লাগিব। দাদা মই পঢ়িবলৈ যাওঁ, আপোনালোকে বহক। কি মোবাইল কি কৰে? আজিকালি সকলোকে লাগে মোবাইল এটা দি দিবা, থাকে দি দিবা, সৰু ভাইটি যিহেতু দি দিবা, দিবা লাগিব মোবাইল এটা দি দিবা। দাদা মই স্কুললৈ যাওঁ। লাহে লাহে চলাবা। দাদা মই লাহে লাহে যাম, কিন্তু মোৰ কাৰণে মোবাইলটো আনিব নাপাহৰিবি। হ'ব হ'ব, পাৰি দিম দিয়া, এতিয়া তুমি যোৱা। ঠিক আছে। যোৱা বাইদেউ আহিছা? বহা ইয়াত। দাদা মোবাইলটো আনিছনে? ভালকে পঢ়িবা। থেংকছ দাদা। ৱাও, দাদা যে মোক মোবাইল দিব মই ভবাই নাছিলোঁ। এতিয়া আৰু মোক কোনে পায়, বিন্দাছ খেলি থাকিম পাবজি, ফেচবুক বিন্দাছ কৰি থাকিম। বাবা ভাই তোক মানিছো দেই। পাবজি খেলা আমাৰ একদম বন্ধু বাঢ়িল। হা আমার লগত পাবজি খেলিবা। পাৰা যাই আছো ভাই। ময়ো খেলাম, সকলো খেলাম। এইটো মোবাইল আনিলো, দাদাই দিছে। বঢ়িয়া লাগিছে। ধুনীয়া, তোমাৰ লগত খেলিব পাৰিম। আজিৰ পৰা আমাৰ লগত সদায় পাবজি খেলিব খেলিম। আমি এড কৰি আছো তোমাক।
এতিয়া কি কৰা তুমি ইয়াত সেই যোৱা তহঁতৰ পৰা আৰু কিছু নাই কি অভদ্ৰ ল'ৰাই নাজানো আজিকালি ল'ৰাবিলাকে এই সৰু ল'ৰাটো গ'ল সদায় সদায় মোবাইলটো লৈ কি যে কৰি থাকে যাব দে কাৰ ল'ৰা গ'ল আপোনাৰ কিডাল কি খাও কেনে ভাল আছো এটা কাম কৰোঁ নহয় আমি বহি লওঁ অলপ ঠিক আছে ঠিক আছে ইমান বুৰবুৰ আছিল কি হ'ল কি হ'ব আৰু ৰাজনেমৰ ল'ৰাটো অথনিৰ পৰা মই তাক চাই আছোঁ সদায় মোবাইলটো মই কেইদিনমান আগৰ পৰা গম পাইছোঁ তাক মই সদায় মোবাইলটো লৈ ব্যস্ত হৈ থাকে আৰে ভাই সৰু ল'ৰাটোৰ গাত কি দুখ আপুনি ঠিকেই কৈছে সিহঁতৰ গাত দোষ নাই আপুনি জানে দোষ আমাৰ গাত আমি যি খুজিছোঁ ল'ৰাবিলাকক তাকেই দিছোঁ দেউতা মোবাইল লাগে মোবাইল দিছোঁ কিন্তু আমি ল'ৰাটোক সোধা নাই যে মোবাইলটো কি কামত ব্যৱহাৰ কৰে কি কামত ব্যৱহাৰ নকৰে চা ভাই এই যে কিবা এটা গেম ওলাইছে এই মানে সিহঁতে কথা পাতি খেলি থাকে ৰাইট সেইটো এই গেমটোৱে তেওঁলোকৰ মাইণ্ডত তাৰমানে সেইটোৱে দিন নাই ৰাতি নাই সেইটোৱে মনত গেম খেলিব লাগে ৰাস্তাত হওক ঘৰত হওক য'তে মোৰ মতে এটা কথা এইবিলাক মানে নিজৰ গাৰ্জেনবিলাকে অলপ চকু দিয়া ভাল সেইটো তেওঁলোকৰ কথা এতিয়া ল'ৰাবোৰক যে এনেকৈ এৰি দিছে এইটোতো ভুল আমাৰ চিন্তাধাৰা হিচাপত আমাৰ ভুল তেওঁলোকৰ ভুল এই ল'ৰাটো ইমান ধুনীয়া আছিল পঢ়া শুনাত মানে মোবাইলটোৱে তাক নষ্ট কৰি পেলালে আৰু এটা কথা তাৰ নিচিনা হাজাৰজন ল'ৰা এই মোবাইলটো ইউজ কৰি নষ্ট হ'ল আপোনাৰ মতামত কি আপোনালোকৰ মতামতবিলাক কমেণ্টত জনাব আজিলৈ ইয়াতে বাই হাই বন্ধুসকল আমি বহুত কষ্টৰ মূৰত ভিডিঅ' এটা বনাইছোঁ আপোনালোকৰ বাবে নাজানো আপোনালোকে কিমান ভাল পায় চাই কেনে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব সকলোৱে কৰিব আৰু শান্তিটো বজাই